আজিৰ কাৰ্যসূচী আজি আমাৰ কোকৰাঝাৰ জিলাৰ অন্তৰ্গত গুমা মণ্ডলত আমাৰ গুমা মণ্ডলৰ সভাপতি নীলেশ্বৰ ৰায় ডাঙৰীয়াৰ নেতৃত্বত এই গুমা অঞ্চলৰ বিভিন্ন ৰাজনৈতিক দল BPF, কংগ্ৰেছ আৰু অসম জাতীয় পৰিষদ এই বিভিন্ন দলৰ সদস্যসকলে আজি আমাৰ দলত যোগদান কৰিছে। খুব ভাল লাগিছে। বেছিভাগ মানে সদস্য আমাৰ BPF দলৰ পৰা ইয়াত আহি যোগদান কৰিছে। কিছু প্ৰাক্তন VCTCৰ চেয়াৰমেন আছে, কিছু প্ৰাইমাৰীৰ প্ৰাক্তন সভাপতিসকল আছে। এইসকল আজি আমাৰ দলত আহি যোগদান কৰিছে। আগন্তুক আপোনালোকৰ কেনেকুৱা পৰিস্থিতি যে আপোনালোকৰ নিৰ্বাচনী প্ৰচাৰ অভিযান চলি আছে, আপোনালোকে কেনেকুৱা ভোটত জয়ী হ'ব বা আপোনাৰ মূল প্ৰতিদ্বন্দ্বী? চাওক, জইনিং প্ৰগ্ৰামটো আজি বুলি নহয়, আমাৰ বহুত দিন আগৰ পৰাই জইনিং প্ৰগ্ৰামটো চলি আছে। এতিয়া আমাৰ এই জইনিং প্ৰগ্ৰামৰ লগত সংগতি ৰাখি আমাৰ যিখিনি 1 নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ যিখিনি লোকসভা নিৰ্বাচনী প্ৰচাৰ, এই নিৰ্বাচনী প্ৰচাৰৰ লগে লগে আমাৰ জইনিং প্ৰগ্ৰামো চলি আছে। আৰু এইবাৰ কোকৰাঝাৰ লোকসভাত আমি ভাৰতীয় জনতা পাৰ্টিৰ পৰা তথা আমাৰ UPPL আৰু AJP আমি NDA দলৰ মনোনীত প্ৰাৰ্থী জয়ন্ত বসুমতাৰী ডাঙৰীয়া যে জিকিব, ইয়াত কোনো ধৰণৰ সন্দেহ নাই। ইতিমধ্যে আমি সকলোকে আহ্বানো কৰিছোঁ, আমি জনাইছোঁ। আমাৰ কাৰ্যকৰ্তাসকলেও প্ৰত্যেকেই আহি নিজা নিজা কাম কৰাৰ পিছত আমাক অফিচত ৰিপৰ্ট দিছে যে এইবাৰ বিপুল ভোটত প্ৰায় 2,50,000 ওপৰৰ ভোটত আমাৰ কোকৰাঝাৰ লোকসভা সমষ্টিৰ NDAৰ মনোনীত প্ৰাৰ্থী জয়ন্ত বসুমতাৰী ডাঙৰীয়া জিকাটো খাটাং, ইয়াৰ কোনো সন্দেহ নাই। কাৰণ মানুহ বহুত সুবিধা পাইছে। আজি কেন্দ্ৰত BJP চৰকাৰ, অসমত BJP চৰকাৰ আৰু আমাৰ BTR অঞ্চলত আমাৰ BTRৰ CM শ্ৰদ্ধাৰ প্ৰমোদ ডাঙৰীয়াৰ নেতৃত্বত তেখেতৰ যে শান্তি চুক্তি এটা কৰিলে, সেই শান্তি চুক্তিৰ ফলত আজি BTR অঞ্চলত যদি শান্তিৰ পৰিৱেশ হৈছে। শান্তি পৰিৱেশ হোৱাৰ কাৰণে ভাৰত চৰকাৰ, অসম চৰকাৰ তথা BTR চৰকাৰৰ যিবিলাক আঁচনি ইয়াত দিয়া হৈছে, এইবিলাক সুচাৰুৰূপে খুব ভালদৰে কাম হৈছে আৰু ৰাইজে উপকৃত হৈছে। আগত কোন ব্যক্তিসকলে অশান্তি চলাই আছে সেইটো আমি ক'ব নালাগে, অসমৰ ৰাইজে সকলোৱে জানে। আজি BTAT চুক্তি হোৱাৰ পিছতো শান্তি হোৱা নাছিল। BTAT চুক্তি হোৱাৰ পিছতো বিভিন্ন সময়ত বিভিন্ন ধৰণৰ অপ্ৰীতিকৰ ঘটনা, কিমান হত্যা হিংসা এইবিলাক আৰম্ভ হৈছিল। কিন্তু আজিৰ দিনত BTR চুক্তি হোৱাৰ পিছত কি ধৰণৰ শান্তিৰ পৰিৱেশ হৈছে সেইটো অসম তথা BTR অঞ্চলৰ ৰাইজে সকলোৱে জানে। আৰু কোন ব্যক্তিসকলক তেখেতে কৈছে ক'ত আছে, কোনো বৰ্তমান যিবিলাক মেইন ষ্ট্ৰীমত আহিছে, যিসকলে আজি BTRটো চলাই আছে, এইসকলৰ উদ্দেশ্যে ক'ব বিচাৰিছে নেকি যে এইসকলেতো তেনেকৈ হত্যা হিংসা কৰা নাছিল, এটা সময়ত আন্দোলনৰ সকলোৱে জড়িত আছিল, আজি এই পৰিৱেশটো নাই। গতিকে এনেই ক'ব লাগে কৈছে আৰু। আজিৰ মিটিংটোৰ বিষয়ে হয়, আমি গুমা মণ্ডলৰ উদ্যোগত আজি ভূমিকা চেৰপাং বজাৰত এক বিশাল যোগদান কাৰ্যসূচী অনুষ্ঠিত কৰিছোঁ। আৰু আজি এই যোগদান কাৰ্যসূচীয়ে আগন্তুক যি লোকসভা নিৰ্বাচন আছে, এই নিৰ্বাচনত আমি উমান পাইছোঁ যে 1 নং কোকৰাঝাৰ লোকসভাৰ সমষ্টিৰ পৰা আমাৰ NDA প্ৰাৰ্থী জয়ন্ত বসুমতাৰী ডাঙৰীয়াই বিপুল ভোটত জয়যুক্ত কৰিব। আৰু মোদীৰ যি সপোন আছে ইছবাৰ 400 পাৰ, সঁচাকৈ এই সপোন দিশাত পৰিণত হ'ব। আৰু আমি ক'বলৈ সুখী যে এতিয়া জনজাতি মানুহসকলে আজি BJPৰ প্ৰতি আকৃষ্ট হৈ BJPৰ আদৰ্শ নীতি চাই পেলাই আহি সহস্যাৰে যোগদান কৰিছে। বিশেষকৈ এটা ৰাজনৈতিক দল বহুত দীৰ্ঘকাল শাসন চলাইছিল BPF, এই BPF দলৰ পৰা বিভিন্ন নেতা সদস্য আহি পেলাই আজি মহিলাই হওক, আমাৰ পুৰুষে হওক, সহস্যাৰে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি কৰ্ম, যি কাম, এই কামৰ পৰা আকৃষ্ট হৈ মোদীজীৰ প্ৰতি আকৃষ্ট হৈ আজি সহস্যাই ইয়াত জইনিং কৰিছে। আগতো লোকসভাত
মোদীজী তৃতীয়বাৰৰ কাৰণে 400 সাংসদ লৈ দেশৰ প্ৰধানমন্ত্ৰী হ'ব আৰু দেশৰ শান্তি প্ৰগতি উন্নতিৰ দিশে আগবাঢ়ি যাব। আকৌ এবাৰ মোদী চৰকাৰ লাগে, আজি এই জৈনিক বৰণে তাৰে প্ৰমাণিত কৰি দিছে।